এয়া হৈছে আমাৰ কেমেৰাৰ কোৱালিটিটো দেখিছেনে কিমান হেভি। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি তেখেত আৰু মই যাবলৈ ওলাইছোঁ বজাৰলৈ, মানে এটা মোৰ কাৰণে মোবাইল কিনিবৰ কাৰণে। আপোনালোকেতো গম পাইছে থামলেইনখন চাই যে আজি কি মোবাইল কিনিবলৈ গৈ আছোঁ। যি কি নহওক বেলেগ এটা মোবাইল কিনিবলৈ গৈ আছোঁ নেকি সেয়া আপোনালোকে পিছত গম পাব। তাৰ পৰা সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এতিয়া এইপিনে বেগ চেগ চব লৈ লৈছোঁ। ইয়াতে মানে ডকুমেণ্টবিলাক কিবা কিবি আছে, ইয়াতো আছে। আৰু আজি গাটো ইমান ভাল নহয়, সেইকাৰণে মাতটো চাগে কিবা ভগা টাইপত আহি আছে। ৰাতিপুৱাৰ পৰা জ্বৰ আৰু চৰ্দি হৈ আছে। ৰ'দত ওলাই আছো কাৰণে অকণমান ভাল লাগিছে, ভিতৰত গ'লেতো পুৰা চৰ্দি নকবা আৰু। তাৰ পাৰ্চেলটো আহি পোৱাহি নাই, তাৰ কাৰণে অকণমান সময় ৰখি দিব লগা হৈছে। এই অকণমান আঁতৰত আছে মানে, আহিব, তাৰপৰা আমি তালৈ যাম। পাৰ্চেলটো কিহৰ আহিছে খুলি মেলি সকলোবোৰ দেখাম। তাৰ পুৰা চশমা তচমা লগাই ধুনীয়াকে ইচ মোবাইল কিনিব আজি। বা মোলে নে তোমালৈ? মোলে সঁচাকে বাই বাই দেই, আহিব এতিয়া। এইপিনে পাৰ্চেলৰ মানুহজনো আহি গ'ল। এইটো কোম্পানীৰ ফালৰ পৰা আহিছে, দেখিছেনে? DDM টেটেন মাৰ্কেটিং চলিউশ্যন প্ৰাইভেট লিমিটেড। এইটো আমি কৰি থকা কোম্পানীটোহে, আপোনালোকে কৰিলে যোগাযোগ কৰিব। এয়া দেখিছেনে, এটা কম আহিলে তাকে এতিয়া কিবা এটা কৰিব লাগিব আৰু। চেম্পু দুটাহে, কণ্ডিচনাৰ দুটাহে, কিন্তু এটা কি কাৰণে কম আহিলে ক'ব নোৱাৰিম। আহি আমাৰ ভোজন আৰম্ভ। হোটেলত সোমাই এইপিনে লৈ ল'লোঁ পৰঠা, তাৰপৰা দেখিছে ঘুগুনি ওচৰত আছে। আমি দুজনে পৰঠা খাইছোঁ। পিছে বজাৰতে মাকো লগ পালোঁ। মা সেয়া বহি আছে ইয়াতে। আমাৰ দুয়োগৰাকীয়ে লৈ আহিলোঁ মোবাইলটো কিনিবৰ কাৰণে। এগৰাকী পিছে মোবাইলতে ব্যস্ত হৈছে কোম্পানী কামত। আহিয়ে দেখিলোঁ যে মোবাইল দুটা চাই আছে। কি মোবাইল সেয়াতো আপোনালোকে গম পাইছে। ইয়াৰ দাম দৰবিলাকো চলি আছে। তাৰপৰা তলত দেখিছেনে কিমান ধুনীয়া ধুনীয়া মোবাইলকেইটা পৰি আছে এনেই বেকাৰকে। বহুত দিনৰ আশা এটা পূৰণ কৰিলোঁ এই আজি কোম্পানীটোত সোমাই। এমাহতে নিজৰ সপোনবোৰ পূৰণ কৰি। আৰু দেখিছেনে এইটো ৰিয়েলমি C51 আৰু এইটো ডুপ্লিকেট হয়। বেক পেজটো চাওকচোন, ইমান ধুনীয়া লাগিছে, কেমেৰাকেইটাও ইমান ধুনীয়া। আৰু সেই ইয়াতে আছে আইফোন এটা। এইটো আচলতে সপোনত নাই বাৰু, এইটো ল'ম বুলি ভবা নাই কেতিয়াও। যিটো সপোন আছিলে সেইটো ল'লোৱে। আৰু এইটো মোবাইলো কিন্তু বৰ ধুনীয়া লাগিছে, ৰিয়েলমি C55। এইটোকে লৈ দিয়ক, এইটোকে লৈ দিয়ক। বাকী পইচাটো আমাৰ। ৰাতিপুৱা অন্যায় কৰা সেইকাৰণে পেটটো কামিছে। মোবাইলটো পুৰা কিনি মেলি হৈ গ'ল। তাৰপৰা এতিয়া আনবক্সিং কৰোঁ। কি লৈছোঁ সেইটো গম পাইছে চাগে। এইটো OnePlus। আনবক্সিং কৰি লওঁ নে? আনবক্সিং কৰি লওঁ। এইপিনে এইটো আনবক্সিং কৰিব লৈছোঁ। সেইটোৱে আহিলে, ওলালে। সেইটো নহয়, ইয়াতে মোবাইল আছে। এইটো তলৰটো, এইটো মোবাইলটো। ইয়াত কাগজ পত্ৰ কিবা কিবি আছে। ইয়াতে ডকুমেণ্টছ বিলাক আছে আৰু। বাহ, ইয়াত এতিয়া কভাৰটো আছে। কভাৰটো উলিয়াই দিওঁ। এইটো কভাৰ। ৱাও, কভাৰটো কিন্তু ধুনীয়া আছে দেই, পুৰা ফ্লেক্সিবল। দেখিছে নাই? এনেকুৱা এটাকে লৈ ল'বা দেই। এটা লোৱা গিফ্ট। ক'বা লৈছো কৈ দিয়া, কি পইচা? কোম্পানী পইচা লাগিছে দেই, সম্পূৰ্ণ কোম্পানী পইচাই হয়। এইটো ATM। কেনেকুৱা লাগিছে মোবাইলটো এবাৰ কমেণ্ট এটা কৰি কৈ দিব দেই। দেখাই দিলোৱে সকলোবিলাক। এতিয়া কেমেৰাটোনো কেনেকুৱা সেইটো আপোনালোকক এবাৰ দেখাই দিওঁ। এয়া চাওক, দেখিছেনে পুৰা একদম
ক্লিয়াৰ উঠে ইমান ধুনীয়া ফ্ৰণ্ট কেমেৰাটো দেখাই দিয়ক এয়া ফ্ৰণ্ট কেমেৰা চাওক ওচৰৰ পৰা অকণমান দেখাই দিয়ক মোকো ভাল লাগিছে বহুত ধুনীয়া উঠিছে মোকো ভাল লাগিছে একদম পুৰা ক্লিয়াৰ হৈছে দেই ধুনীয়াকে আমাৰ এইটো কেমেৰাৰ কোৱালিটিটো এবাৰ দেখাই দিওঁ আপোনালোকক এইটো চাওক আৰু এয়া হৈছে আমাৰ কেমেৰাৰ কোৱালিটিটো দেখিছেনে কিমান হেভি অকল এটা ফোন মাৰিবলৈ নেকি নিজে একদম পুৰা কেমেৰা চেক কৰি আছে মোবাইল ইপিনে মোক দিছে ইচ ফটোকে মাৰি ল চেলফি মাৰ আকৌ ভিতৰত বনাই দিও দিব লাইটটো লগাই দিয়া অ মাৰ মাৰ বহুত কভাৰ কৰে আকৌ পিছপিনে ওলাই আছো বহুত কভাৰ কৰে হয় নহয় এয়া চাহ মোবাইলৰ পাৰ্টি এইটো বুনিয়া ভুজিয়া তাৰপা পিঠা পিঠা এনেকে নহব নি খাই দিয়ক পাৰ্টি খাই আছো আৰু এতিয়া কোম্পানীটোৰ পইচাই যে মোবাইলটো ললো আপোনালোকে সেয়া গম পাইছে তাৰ পৰা কোম্পানীটোৰ নাম হৈছে D-Team Titan মাৰ্কেটিং সলিউশন প্ৰাইভেট লিমিটেড মই কোম্পানীত সোমোৱা এতিয়া প্ৰায় এমাহ কমপ্লিট হৈ গ'ল সেই এমাহতে মই যিখিনি ইনকম কৰিছোঁ সেই ইনকমেৰে আজি মোবাইলটো ল'বলৈ সক্ষম হৈছোঁ আশা কৰোঁ আপোনালোকে কোম্পানীটো জইন হ'ব বুলি আৰু মোৰ দৰে প্ৰত্যেক সপ্তাহে সপ্তাহে ইনকম কৰিব বুলি বহুতে নিজৰ সৰু সুৰা আশাবোৰ পূৰণ কৰিছে কোনোবাই হয়তো গাড়ী লৈছে কোনোবাই হয়তো স্কুটি লৈছে এক্সাম্পল হিচাপে মোৰ মায়ে স্কুটি লৈছে আৰু মেমগৰাকীয়ে গাড়ী লৈছে আৰু এগৰাকী মানুহে স্কুটি লৈছে তেনেকৈ মানুহবিলাকে সৰু সৰু সপোনবোৰ এই কোম্পানীৰ জৰিয়তে মহিলাসকলে বিশেষকৈ পূৰ কৰিবলৈ সক্ষম হৈছে আপোনালোকে কৰিব বুলি আশা থাকিল মোলৈ কণ্টেক্ট কৰিব 6002555796 আজিলৈ বাই